Hi, Dosto, welcome to my Retro Assessment blog. আপোনালোক নমস্কাৰ সব সকলোকে মই আজি ভিডিঅ'ত আহিলো বহুত দিনৰ মূৰত ভিডিঅ' আহিলো বহুত দিন ধৰি মই ভিডিঅ' কৰিব পৰা নাছিলো ব্লগ কৰিব পৰা নাছিলো কিন্তু আজি মোৰ ট্ৰাইপডটো মোৰ বেয়া আছিল সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাছিলো কিন্তু আজি মই ট্ৰাইপড এডাল আনিছো আজি মানে 6-7 দিনৰ মূৰত মই পিছতে দিছিলো অৰ্ডাৰ দিছিলো ফ্লিপকাৰ্টত ইউনিভাৰ্সেল মাইক্ৰোফোন এটা অৰ্ডাৰ দিছিলো সেই মাইক্ৰোফোনটো আজি আহিল সকলোখিনি আপোনালোকক দেখুৱাম আনবক্সিং কৰি দেখুৱাম কি কেনেকা ধৰণৰ ফিটিং কৰিলে কেনেকুৱা হ'ব আৰু ইয়াৰ সাউণ্ড কোৱালিটি কেনেকুৱা সকলোখিনি আপোনালোকক দেখুৱাম আহক মোৰ ভিডিঅ'টো আনবক্সিং ভিডিঅ'টো আৰম্ভ কৰো এইটোৱে হ'ল বস্তুটো মালটো অলৰেডি খুলি থৈছো কিন্তু চাউ লাগি আছিল কিন্তু আনি কি মাৰি খুলি দিলো পিছত ভাবিলে কি না আনবক্সিং ভিডিঅ' এটা বনাই দিও গোটেইখিনি মই খুলি চালু থাকিব নোৱাৰি কিন্তু আহক আপোনালোকক দেখুৱাম মই অকলে চালে নেকি হ'ব আপোনালোকেও চাওক ইয়াৰ কোৱালিটি ভাল হয় নে নহয় নাজানো কিন্তু জনে জনে ইউজ কৰি আছে তেওঁলোকে জানিব এইটো বয়া কোম্পানী হয় বয়া কোম্পানী ইউনিভাৰ্সেল ইয়াৰ মাইক্ৰোফোন নাম ইউনিভাৰ্সেল হয় কোনফালে বা খোলে এইটো বস্তু পেকিং আহিছে তাৰ লগতে এইটো আহিছে আৰু এইটো হ'ল কভাৰ মাইক্ৰোফোনটো সোমাই থব পাৰি এইটো কভাৰ এটা বেগ এটা দিছে আৰু এইটো হ'ল মালটো এইটো মাইক হয় এটোকে অৰ্ডাৰ দিছিলো এটো প্ৰয়োজনীয় আছিল মোৰ হেতু কাৰণে ধৰ ব্লগ শ্বট কৰাত বাহিৰত ব্লগ শ্বট কৰাত অলপ অসুবিধা হয় এইডাল এইটো লগত দিগদাৰ হয় অলপ হেতু কাৰণে এইটো আনিলো এইটো মেনু কাৰ্ড দিছে এমাৰ আগত মই এই ট্ৰাইপডটো অৰ্ডাৰ দিছিলো অৰ্ডাৰ দি আহিছে কিন্তু মই আনবক্সিং কৰা নাছিলো আজিৰ লগতে একেলগে আনবক্সিং কৰি দিলো এই ট্ৰাইপডটোৰ লগত মই এই ট্ৰাইপডটোৰ লগত এইটো ফিটিং কৰিব লাগিব কেনেকুৱা ধৰণৰ ফিটিং কৰে আপোনালোকক সকলোখিনি দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো তো ফ্ৰেন্ড এইটো লগত ফিটিং কৰিব লাগিব মাইক্ৰোফোনটো প্ৰথমতে ফাৰ্স্ট টাইম এই ক্লিপ দিছে ক্লিপটো এতে সোমাব লাগিব মজা সোমাই গ'ল এটো ইয়াতে সোমাব লাগিব তো ফ্ৰেন্ড ফিটিং হৈ গ'ল এতিয়া এটো বাৰু বেয়া মোবাইল এটো লগত ভিডিও কৰিব নোৱাৰো মোৰ ভাল মোবাইলটো যেটো লগত মই ভিডিও কৰো হেতু মোবাইল ভিডিও চলি আছে বাৰু হেতু লৈ তেতিয়া ফিটিং কৰিম এটো খুলিম হেতু লগাই মই ফিটিং কৰিম ইয়াৰ সাউন্ড কোৱালিটি কেনেকুৱা আপোনালোকক সকলোখিনি দেখুৱাম আৰু নিজেও চাম ভাল লাগিলে ভাল যদি সাউন্ড কোৱালিটি বেয়া হয় আৰু ৰিটাৰ্নটো দিব লাগিব এনে পইচা কিটা যাব এটোৰ দাম লৈছে 1750 টকা ফ্লিপকাৰ্টত হয় এটোৰ দাম লৈছে আপোনাৰ 1500 টকা ট্ৰাইপডৰ দাম 1500 টকা লৈছে ঠিক আছে আপোনালোকক ইউটিউবত ভিডিও কৰি কেনেকুৱা লাগে এই মাইক্ৰোফোনটোৰ সাউন্ড কোৱালিটি কেনেকুৱা সকলোখিনি আপোনালোকক দেখাম চাই থাকক আগলৈ ভিডিওটো So guys মই যেটো মোবাইলৰ ভিডিও কৰিছো হেতু মোবাইলত মোৰ মাইকটো ইউজ কৰিম বুলি কৈছিলো মই হেতু কৰিলো আৰু মাইক্ৰোফোনটো লগাইছো আৰু ট্ৰাইপডটো লগাইছো হেতু ট্ৰাইপড হেতু মাইকৰ মই এতিয়াই যেটো আপোনালোকে ভিডিও চাই আছে এইখিনি চাই আছে সেইখিনি সম্পূৰ্ণ হেতু সেই দুটা ট্ৰাইপডটো আৰু মাইকটোৰ সম্পূৰ্ণভাৱে মই ভিডিওটো কৰিছো আপোনালোকে এতিয়া গম পাব মোৰ ভিডিও কোৱালিটিৰ মাতটো কেনেকুৱা হৈছে আৰু ধৰ ভাল নাই বেয়া সকলোখিনি আপোনাক জনাব যদি কোৱালিটি বেয়া পাইছে নিশ্চয় কমেন্ট বক্সত জনাব নিশ্চয় সহায় কৰিব যদি বেয়া হয় মই আকৌ ৰিটাৰ্ন কৰিব লাগিব ঠিক আছে আজিৰ ভিডিওটো মই বেছি দেৰি নকৰো আজিৰ ভিডিওটো এখিনি আছিল মোৰ আনবক্সিং ভিডিও আছিল আগলৈ আৰু ভিডিও কৰিম বাৰু মই এতিয়া ভিডিও কৰিব পাৰিম বাৰু মাইক্ৰোফোনটো আহি গ'ল ঠিক আছে মোৰ ভিডিওটো আজি এইখিনিতে আপোনালোকে চাই থাকিব নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নপাহৰিব ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব